আজিৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল দেওবাৰৰ পৰা অসমলৈ আহিব পাৰিব উত্তৰ পূবত আবদ্ধ থকা লোকসকল। ছিকিমৰ বাদে উত্তৰ পূবৰ বাকী সকলো ৰাজ্যৰ পৰা আহিব পাৰিব তেওঁলোক। এই কথা ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত শনিবাৰৰ পৰা খোলা হ'ল সুৰাৰ বিপণী। পূৰ্ব 4 মে'ৰ পৰা খোলাৰ কথা আছিল সুৰাৰ বিপণীসমূহ। লকডাউনৰ মাজতে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীলৈ সুখবৰ। চলিত বৰ্ষত 50,000 নিবনুৱাক নিযুক্তি দিব চৰকাৰে। দিল্লীত নতুনকৈ 384 জন লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত। এই ভাইৰাছত ৰাজ্যখনত বৰ্তমানলৈ 2,802 জন লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ উপস্থিতি। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল বহিৰাজ্যত আবদ্ধ লোকসকললৈ ৰাজ্য চৰকাৰে প্ৰতিমাহে আগবঢ়াব আৰ্থিক সাহায্য। যিসকল লোক অসমলৈ উভতি আহিব নোৱাৰে বা যিসকল বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা কৰা ৰেড জ'নত বসবাস কৰি আছে তেওঁলোকক বৰ্তমান অসমলৈ নাহিবৰ বাবে আহ্বান জনালে স্বাস্থ্যমন্ত্ৰীয়ে। লগতে তেওঁ ঘোষণা কৰিলে আবদ্ধ লোকসকলক ঘূৰাই আনিব নোৱাৰা পৰ্যন্ত প্ৰতি মাহৰ 15 তাৰিখে তেওঁলোকক আৰ্থিক অনুদান আগবঢ়াব চৰকাৰে। তেওঁলোকৰ একাউণ্টত প্ৰতি মাহে লাভ কৰিব 2,000 টকাকৈ। উত্তৰ পূবত আবদ্ধ অসমীয়াই অসমলৈ ঘূৰি আহিবলৈ ল'ব নালাগে অনুমতি। দেওবাৰৰ পৰাই উত্তৰ পূবত আবদ্ধ অসমৰ লোকসকল অসমলৈ ঘূৰি আহিব পাৰিব। এই ঘোষণাও কৰিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজাববীয়া বাহনেৰেও আহিব বিচৰাসকলে আছাম ট্ৰেন্সপৰ্ট ৰেলাইভ @gmail.com মেইল কৰিব পাৰিব। মেইলত পাছপোৰ্ট পঠিয়াই দিব ৰাজ্য চৰকাৰে। তেওঁ লগতে জনায় ছিকিমৰ পৰা অহাৰ অনুমতি প্ৰদান কৰা হোৱা নাই। ছিকিমক বাদ দি আন সকলো ৰাজ্যৰ পৰা আহিব পাৰিব আবদ্ধ হৈ থকা লোকসকল। জিলাৰ সীমান্তত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিব চৰকাৰে। প্ৰয়োজনত লোকসকল কোৱাৰেণ্টাইন কৰা হ'ব। পৰৱৰ্তী সময়ত STCৰ বাছ যোগান ধৰাৰ কথাও সদৰি কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল বহিৰাজ্যত থকা অসমৰ লোকসকলৰ কেনেকৈ অসমলৈ উভতি আহিব। সংবাদমেলত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় বৰ্তমান অসমৰ বাহিৰত কমেও 20 লাখৰো অধিক লোক আছে। সকলো লোক একেলগে অসমলৈ অনাটো অসম্ভৱ, কিয়নো এই সকলো লোক যাৱতীয় প্ৰাৰম্ভিক চিকিৎসা কৰিবলৈ অসমৰ চিকিৎসা খণ্ডৰ আন্তঃগাঁথনি সবল নহয়। গতিকে যিসকল লোক নিজৰ গৃহভূমিলৈ আহিব বিচাৰে তেওঁলোকক পৰ্যায়ক্ৰমে অসমলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বহিৰাজ্যত আবদ্ধ লোকসকলক ঘৰলৈ উভতাই অনাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰাৰ বিশেষ উদ্যোগ। অসম চৰকাৰে বহিৰাজ্যত আবদ্ধ লোকৰ বাবে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ। সেই নম্বৰটো হৈছে 7428159966। এই নম্বৰত মিছ কল দিব লাগিব আৰু 48 ঘণ্টাৰ ভিতৰত মোবাইলত লাভ কৰিব এটা লিংক। আৰু সেই লিংকৰ জৰিয়তে সম্পূৰ্ণ প্ৰক্ৰিয়াটো শেষ কৰিব পাৰিব। ইয়াৰ বিপৰীতে যিসকল লোক নিজ বাহনৰ জৰিয়তে আহিব বিচাৰে কিন্তু বাহনৰ অনুমতি লাভ কৰা নাই তেওঁলোকক আছাম ট্ৰেন্সপৰ্ট ৰেলাইভ @gmail.com মেইল কৰিলেই পাছৰ সুবিধা লাভ কৰিব পাৰিব। ৰাজ্য চৰকাৰে মুকলি কৰা এই নম্বৰটোত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ এবাৰ মিছ কল দিবলৈ অনুৰোধ জনায়। লগতে হটস্পট জ'নত আবদ্ধ হৈ থকা সকলক য'ত আছে তাতেই সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয় যিসকল লোক পূৰ্বে বহিৰাজ্যত থাকি আৰ্থিক সাহায্যৰ বাবে আবেদন কৰিছিল তেওঁলোক এই প্ৰক্ৰিয়াৰ সমাপন নকৰিলেও হ'ব।